জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে দুটা জেগাত। একটা হ'ল বিষ্ণুপুৰ, 1 নম্বৰ বিষ্ণুপুৰ, একটা হ'ল লক্ষী বাজাৰ না কি কয়, 1 নম্বৰ বিষ্ণুপুৰ আৰু এই একটাটো 1 নং লক্ষীজোৰা। লক্ষীজোৰা, 1 নং লক্ষীজোৰা। এই দুটা জেগাত জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে। ইয়াত মানে 1 নং লক্ষীজোৰা যিটো প্ৰগ্ৰাম, ইয়াত 250 UPPL, GSP আৰু BJP কৰাসকলে আমাৰ দলত জইন কৰিছে। আৰু এই 1 নং বিষ্ণুপুৰ ইয়াত মানে এবাউট 300 আশে পাশে আছে আৰু আহি আছে 200 জন এনেকুৱা বুলি আমি শুনিছোঁ। যেন হওক যিটো জইনিং প্ৰগ্ৰাম সেইটো খুব ভাল হৈছে। মেক্সিমাম GSP কৰা, BJP কৰা আৰু UPPL কৰা সকল আছে। ঘৰতে মানাহ চেৰপাং ব্লক হিচাপে আমাৰ পজিশ্যনটো খুব ভাল, মানাহ চেৰপাং হিচাপে আৰু তুলিবাৰী হিচাপেও খুব ভাল আমি জানো। আৰু আমাৰ সুবাইজাৰ সমষ্টি মুঠতে 20 জিলা হিচাপে 3টা সমষ্টিটো আমাৰ BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে। আৰু লোকসভা কোকৰাঝাৰ লোকসভা হিচাপেও আমাৰ BPF দলে 1 নম্বৰ পজিশ্যনত আছে। মুঠতে আমি 100% জিকিব। আমাৰ কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা যেটো ভোট কি বুলি কয়, আমাৰ ফাইটিং হ'ব UPPLৰ লগত 5 কথা। আৰু দৰং ওদালগুৰিত পজিশ্যনো খুব ভাল, আমাৰ 100% আমি জিকিম। প্ৰমোদৰ মন্তব্য কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে পূৰ্বতে ৰজাৰ দৰে শাসন চলাইছিল, কোনোকে উঠিব দিয়া নাছিলে। প্ৰমোদ বড়োৱে কি কয় নকয় ইয়াৰ মই এনচাৰেবল নহয়। মই পাব্লিকে ৰিপ্লাই দিব মই কি কাম কৰিছে কৰা নাই। পাব্লিকে দেখি আছে, পাব্লিকে আজি হাজাৰ হাজাৰ পাব্লিকে UPPL দল এৰি পেলাই আমাৰ দলত আহিছে। কাৰণ কি, প্ৰমোদ বড়োৱে চৰকাৰ চলাব পৰা নাই, ডাইৰেক্ট আপচুহে চৰকাৰ চলাই আছে, ডাইৰেক্ট আপচুহে চৰকাৰ চলাই আছে। এইটো চবেই জানে। প্ৰমোদ বড়োৰ নামত আপচুহে চৰকাৰ চলাই আছে। আপচু যি ক'ব প্ৰমোদ বড়ো সেইটো মানিবই লাগিব। এইটো কথা দেই। এইটো হ'ল মানে ৰাজ্যিক BJPৰ সম্পাদক অজয় কুমাৰ ৰায়ৰ এখন গাঁও হয়। আজি এই গাঁৱত BPFৰ নিৰ্বাচনী নাই এইটো হয়, আমিও জানো। ইয়াত কি বুলি কয়, ইয়াৰ MLA-টো বিজনী সমষ্টিৰ MLA-টো অজয় ৰায় ডাঙৰীয়া BJPৰ হয়। আমাৰ ক'ব লগা একো নাই, সি BJP কৰিব পাৰে, আমি BPF কৰিছোঁ। সিহঁততো নেশ্যনেল পাৰ্টি, পাব্লিক ওলাই আহিছে, পাব্লিক আহিবই। আমাৰ মিটিঙত পাব্লিক আহিবই। অজয় ৰায় ডাঙৰীয়া বেছি ভোটত জিকা নাই নহয়। এইবাৰতো অজয় ৰায় ডাঙৰীয়াক যিসকলে ভোট দিছিল এই মানুহসকলে আমাৰ তাত আহিছে আকৌ দেই। হয়, সেইটো আমি শুনিছোঁ। এইটো খুব দুৰ্ভাগ্যজনক আমাৰ কাৰণে, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আমি দলৰ হৈ যিখিনি সহায় কৰিব লাগে এই পৰিয়ালক আমি সহায় কৰিম দেই। থেংক ইউ।